মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে যে অসমত ৰেচন কাৰ্ড পাবলৈ হ'লে বাৰ্ষিক উপাৰ্জনৰ ঊৰ্ধ্বসীমা 4 লাখ টকা। পূৰ্বে ই আছিল 1 লাখ, তাৰ পাছত 2.5 লাখলৈ বৃদ্ধি কৰা হৈছিল আৰু এতিয়া 4 লাখলৈ বৃদ্ধি কৰাৰ ফলস্বৰূপে প্ৰায় 42 লাখ হিতাধিকাৰীয়ে যোৱাকালিৰে পৰা বিভিন্ন ঠাইত তেওঁলোকে ৰেচন কাৰ্ড পাইছে। জোনাই এই মহকুমাটো 13,000 অতিৰিক্ত পৰিয়াল হিতাধিকাৰী হিচাপে 45,000 হিতাধিকাৰী তেওঁলোকে অতিৰিক্তভাৱে ৰেচন কাৰ্ড লাভ কৰিছে। মই মাননীয় মুখ্যমন্ত্ৰীক এই ঐতিহাসিক সিদ্ধান্তৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ ফলস্বৰূপে আমাৰ হিতাধিকাৰী গোটেই ৰাজ্যখনতে প্ৰায় 2,40,00,000 লাখলৈ আমাৰ বৃদ্ধি পাব। ধেমাজি জিলাখনতো হিতাধিকাৰীৰ সংখ্যা আমাৰ এতিয়া 5,90,000 হিতাধিকাৰীয়ে তেওঁলোকে এই ৰেচন কাৰ্ডৰ দ্বাৰা উপকৃত হ'ব আৰু এতিয়া ৰেচন কাৰ্ডখনক অন্যান্য আঁচনিৰ লগত সংযোজিত কৰা হৈছে। ইয়াৰ দ্বাৰা কেৱল চাউল নহয়, চাউলৰ লগতে তেওঁলোকে উজালা গেছৰ কানেকশ্যন আৰু যিটো আয়ুষ্মান ভাৰত, এই আয়ুষ্মান ভাৰত কাৰ্ডখনৰ লগতো সংযোজিত কৰা হ'ব। মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে পৰৱৰ্তী পৰ্যায়ত অন্যান্য যি গ্ৰাম্য দৰিদ্ৰতা নিৰ্মূলীকৰণ যিসমূহ আমাৰ আঁচনি আছে বা যিসমূহ সেৱা আছে, সেই সেৱাসমূহৰ লগতো ৰেচন কাৰ্ডখন সংযোজিত কৰা হ'ব। এইটো আমি নাজানো। বড়ো মাধ্যমৰ 6ষ্ঠ শ্ৰেণীৰ তেওঁলোকে গণিত আৰু যিটো বিজ্ঞান প্ৰশ্ন কাকতসমূহ ইংৰাজী কাৰণে তেওঁলোকে এই পৰীক্ষাটো দিয়া নাই। আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰি এই সম্পৰ্কে সিদ্ধান্ত ছাৰ আৰু বিভিন্ন কিবাৰ পৰা আমাক অভিযোগ আহিছে যে যিসকল আজি ৰেচন কাৰ্ডৰ নামত মানে পইচা সংগ্ৰহ কৰা হৈছে, নিৰ্দিষ্ট নাম ঠিকনা দি লগে লগে এজাহাৰ দাখিল কৰিবলৈ মই অনুৰোধ জনাইছোঁ। मोनसे गोजोनथाव खौरां, थुनलाइ मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। थांनाय बोसोरफोराव खुंफुंबोनाय बायदिनो बिटिआर सरकारनि दैदेननायाव बे 2024 मायथाइयावबो गोजोन आरो खौसेथिखौ सिगाङाव दोननानै 3थि क'क्राझार थुनलाइयारि फोरबो एबा क'क्राझार लेटारारि फोरबो खुंफुंनो साखाफारा जादों। 2024 मायथाइनि जानुवारि दाननि 27, 28 आरो 29 जानुवारिसिम सानथामनि मेहेरगोनां हाबाफारिजों गोजोननि नोगोर क'क्राझारनि बड'फा कालचारेल कमप्लेक्सआव 3थि क'क्राझार थुनलाइयारि फोरबोखौ खुंफुंनो साखाफारा जादों। बे फोरबोनि गाहाय थांखियानो जादों बर' राव थुनलाइखौ बुहुमाव सिनायथि होनायजों लोगोसे बे फोरबोआव गुबुन गुबुन हादरनि गुबुन गुबुन हारिनि थुनलाइ लिरगिरिफोरनि रोंगौथिखौ फोरमायलायनाय। बेनिखायनो गासै रायजो राजाफोरखौ लोगोसे गोसो गुदुं थुनलाइ लिरगिरिफोरखौ बाहागो लाफैनो थाखाय बानजाय आफादा खावलायहरदों। सोरजिलु गोसोखौ रंजाहोनो, हारिनि राव थुनलाइ जौगाहोनो, सोरजिलु गोसोखौ रंजाहोनो, गायसननो हारि